মীনপালক বন্ধুসকল বহুতেই জানিব বিচাৰে যে পুখুৰীত মাছ দিয়াৰ আগতে পুখুৰীটো কিদৰে প্ৰস্তুত কৰি ল'ব পাৰি। এই বিষয়ে মই মোৰ ফেচবুক গ্ৰুপত লিখিছোঁ, তথাপি আজি আপোনালোকলৈ ভিডিঅ' কৰি আগবঢ়াইছোঁ। পুখুৰীৰ বোকা আঁতৰাই পেলাব, লগতে অবাঞ্ছিত মাছসমূহ আপোনালোকে উঠাই পেলাব। ইয়াৰ পাছতে পুখুৰীৰ পাৰ চাফা কৰিব। পুখুৰীৰ তলখন সম্ভৱ অনুযায়ী হাল মাৰি দিব পাৰে। কেঁচা গোবৰ 500ৰ পৰা 1000 কেজি পৰ্যন্ত আপোনালোকে বিঘাই প্ৰতি প্ৰয়োগ কৰিব পাৰে। চূণ 15ৰ পৰা 25 কেজি পৰ্যন্ত আপোনালোকে ছটিয়াই দিব পাৰে। চূণ গোবৰ প্ৰয়োগ কৰাৰ পিছত পানী 3 পৰা 5 ফুট ভৰাই ল'ব। মাছ এৰাৰ এসপ্তাহৰ পৰা 10 দিন আগতে পুখুৰীত থকা যিখিনি অবাঞ্ছিত পোক পতংগ, এই পোক পতংগসমূহ আপোনালোকে ঔষধ প্ৰয়োগ কৰি নিৰ্মূল কৰি ল'ব। নহ'লে এই পোক পতংগসমূহে আপোনালোকৰ মাছৰ বিস্তৰ ক্ষতি কৰিব পাৰে। পানীত পটাছ অথবা বজাৰত উপলব্ধ উন্নতমানৰ ডিছইনফেক্ট অৰ্থাৎ আপোনালোকে ৱাটাৰ চেনিটাইজাৰ প্ৰয়োগ কৰি ল'ব পাৰিব। ইয়াৰ ফলত কি হ'ব, পানীত থকা যিখিনি বীজাণু এইসমূহ নাশ হ'ব। লগতে জিঅ'লাইট ব্যৱহাৰ কৰি ল'ব এমনিয়া বাইণ্ডাৰৰ সৈতে। যদি পানীত গেছ হয় বা ক্ষতিকাৰক পদাৰ্থৰ সৃষ্টি হয়, সেইসমূহ জিঅ'লাইট আৰু এমনিয়া বাইণ্ডাৰে ঠিক কৰিব। তাৰ পাছত আপোনালোকে ছইল আৰু ৱাটাৰ প্ৰবায়'টিকৰ সৈতে গুৰ মিহলাই প্ৰয়োগ কৰি ল'ব। মাছ এৰাৰ 1 বা 2 দিন আগতে মিনাৰেল মিক্সাৰ পানীৰ সৈতে মিহলাই পুখুৰীৰ পানীৰ ভাগত ছটিয়াই ল'ব। এনে কৰিলে মাছসমূহে প্ৰয়োজনীয় যিখিনি মিনাৰেল মিক্সাৰ এইখিনি পানীতে পাই যাব। অথবা আপোনালোকে মাছ দিয়াৰ পিছতো দিব পাৰে, কিন্তু পৰাপক্ষত আগত দিলেই ভাল। মাছ এৰাৰ আগতে প্ৰয়োজন অনুসৰি ৱাটাৰ চেনিটাইজাৰত তিয়াই পুখুৰীত এৰিলে ভাল। এনে কৰিলে বাহিৰৰ বীজাণুৱে পুখুৰীৰ পানী বা পুখুৰীৰ যিটো পৰিৱেশ, এই পৰিৱেশটো নষ্ট কৰিব নোৱাৰে। মীনপালক বন্ধুসকল, পুখুৰীৰ পানীৰ ভাগত থকা অবাঞ্ছিত মেটেকা, জলজ উদ্ভিদ আঁতৰাই লোৱাৰ লগতে পাৰৰ গছ-গছনিৰ ডাল-পাত আঁতৰাই ল'লে নিশ্চয় ভাল ফলাফল পাব। পুখুৰী সদায় ৰ'দ পৰা ঠাইত নিৰ্মাণ কৰিব, তেতিয়া সুফল পাব। মীন পালনৰ বাবে প্ৰয়োজনীয় যিখিনি ঔষধ, এই ঔষধখিনি আপোনালোকে সদায় মজুত ৰাখিব, কিয়নো ঔষধসমূহ কেতিয়াবা এনেকুৱা হয় যে আপোনালোকৰ প্ৰয়োজনৰ সময়ত নাপাবও পাৰে। সেইকাৰণে আপোনালোকে যদি আগতীয়াকৈ ক্ৰয় কৰি নিজৰ ঠাইত মজুত কৰি ৰাখে, তেন্তে যেতিয়াই দৰকাৰ হয় তেতিয়াই আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। মীনপালক বন্ধুসকল, যিহেতু মাছ পানীত থাকে, সেই পানীৰ গুণাগুণ সদায় ভালে ৰাখিবৰ বাবে যত্ন কৰা উচিত। ভাল মাটি আৰু পানীৰ পুখুৰীৰ পৰাহে আপোনালোকে ভাল মাছ আশা কৰিব পাৰিব। ভিডিঅ'টো যথেষ্ট চমু হৈছে, আজিলৈ এৰিছোঁ। যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। মাছৰ ভিন্ন ভিন্ন তথ্য আপোনালোকে ইয়াতে পাই থাকিব। আজিলৈ এৰিছোঁ, পুনৰ নতুন ভিডিঅ'টি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।